ছাতি লৈ ধুনবাই মই আৰু ভাইটি এইপিনে আহি আছোঁ আমাৰ মুমুক নিবলৈ স্কুলৰ পৰা আৰু স্কুললৈ যোৱাৰ আগত আমি জগন্নাথ মন্দিৰত সোমাই যাওঁ। এতিয়া মই আপোনালোকক দেখাই আছোঁ ঢিঙৰ জগন্নাথ মন্দিৰ, যিহেতু আমাৰ অসমত দুটা ঠাইতে আছে জগন্নাথ মন্দিৰ, ডিব্ৰুগড় আৰু ঢিঙতে আছে। এয়া হৈছে জগন্নাথ মন্দিৰৰ প্ৰথম গেটখন আৰু এতিয়া আমি আহি আছোঁ। এইখন হৈছে জগন্নাথ মন্দিৰৰ কিনাৰৰ ফিল্ডখন। ইয়াত কিবাকিবি প্ৰগ্ৰেম পতা হয়। মোক বায়ে কৈছিলে, যিহেতু আমাৰ বা ইয়াতে থকা হয়, তাই কিবাকিবি প্ৰগ্ৰেম চাবলৈও আহে। আৰু এইখন হৈছে জগন্নাথ মন্দিৰৰ ভিতৰৰ ভাগৰ গেটখন। এয়া এতিয়া আমি পাই গ'লোহি মন্দিৰ ভাগৰ ভিতৰলৈ। সোমাই নাযাওঁ, বাহিৰৰ পৰা এটা ওলগ লওঁ। এয়া এতিয়া আমি ধুনবাই মই ভাইটিয়ে গৈ আছোঁ মুমুক স্কুলৰ পৰা আনিবলৈ, তাৰপিছত ঘৰলৈ যাম। তেন্তে গৈ থাকোঁ। আহি থাকোঁতে পাইছোঁ এইখন হৈছে ঢিং মহাবিদ্যালয়। এতিয়া আমি মুমুৰ স্কুল পাই গ'লোহি। মুমুৱে মাকক দেখি একদম সাৱটি ধৰিছে। আৰু এইখনেই হৈছে মুমুৱে পঢ়া স্কুলখন। এইজনী মুমুৰ ফ্ৰেণ্ড হয়, বাৰো ফ্ৰেণ্ডবিলাকক লগ পাইছে। আৰু আমি ঘৰলৈ বুলি বেটেৰীতে উভতি যাওঁ। এতিয়া আমালৈ চিট হ'ব নাই? আমি মোক আনিবাগে বুলি কৈছিলা নে? সেইটো কাৰণে নিলোহি আকৌ। আজি স্কুলত কি পঢ়ালে? লিখিবলৈ দিলে। আৰু এতিয়া আহিলোঁ আমি টেন্সখনলৈ। কিবাকিবি হেনো ভিনদেউ ভাগৰ কিনিব আছে। এয়া আহিছোঁ, মই এনেই আহিছোঁ এতিয়া বৰ্তমান সময়ত। ৰুমতে এনেই আছিলোঁ, সেইকাৰণে ময়ো গুচি আহিলোঁ ভিনদেউৰ লগতে। আৰু আমাৰ মুমু উৎপাত চাব, মোক ইটো সিটো মাহী কিনি দিয়া বুলি একদম টানি নিছে। এইটো কিমান দাম চাওঁ? পইচা লৈ অহা নাই নহয়। কাইলৈ মোৰ লগৰী বিয়া আছে, সেইকাৰণে মেহেন্দি কিবাকিবি কেইটামান কিনি লৈছোঁ। পৰহিলে ৰিংকু বা বিয়া, আমাৰ মাহীয়ে মেহেন্দি লৈছে বুলি কোৱা। পৰহিলে মিংকু বা মাহীয়ে মেহেন্দি লৈছে। কাইলৈ মানে ঘৰ গৈ পামগৈ, 7টামান বজাত পামগৈ। দেৰিকৈ যোৱা হ'ব যে, সেইকাৰণে আজিয়ে আঁকি লৈছোঁ। সময় নাই ন ৰিংকু ঘৰত গৈ আকৌ আঁকিবলৈ মেলিবলৈ। কৈ দিয়া কথাখিনি ভালকৈ কৈ দিয়া। মেহেন্দিখিনি উঠাই দিয়া হাতখনত কেনেকৈ আঁকিছোঁ। উঠিছেনে? মাহীয়ে মেহেন্দি আঁকিছে চোৱা। হাই, পাছফালৰ পৰাহে কৰিছাচোন তুমি কেমেৰাটো, আগফালৰ পৰা কৰা। হাই, আমাৰ মুমুৱে ভিডিঅ' কৰিছে, আপোনালোকে চাব দেই। আচমিকা বা চাই দিয়ক, বাঘ ছোৱালীয়ে ভিডিঅ' কৰিছে। এইজনী আমাৰ মুমুক আঁকিছে, ইমান ধুনু ধুনু লাগিছে। মুমু চাওঁ মুখখন, মুখখনচোন মাখিয়ে সোমাব এতিয়া মেলি লৈছা। নগাঁৱলৈ আহি অকল আমি ফুৰিছোঁ আৰু ফুৰিছোঁ। এতিয়া ৰাতি ভাত খোৱাকৈ আমাক নিমন্ত্ৰণ কৰিছে। আহি আছোঁ খোজকাঢ়ি খোজকাঢ়ি, ফুৰা হৈছে আৰু অকল ফুৰিছোঁ আৰু অকল ফুৰি ফুৰিয়ে টাইমবিলাক পাৰ কৰিছোঁ। এইফালে আমি খোৱাত ব্যস্ত। আমাক ৰুবুল ছাৰহঁতৰ ঘৰত ভাত খাবলৈ নিমন্ত্ৰণ কৰিছিলে। এতিয়া আমি চবেই তলতে বহি একেলগে ভাত খালোঁ। আৰু এইফালে ৰাতিপুৱা 4টা বজাতে আমি উঠি মেলি আৰু ঘৰলৈ বুলি উভতিলোঁ। এয়া ভিনদেউ থ'বলৈ আহিছে ষ্টেচনত, আমি ট্ৰেইনতে যাম। তেন্তে নগাঁও, বাই বাই। যোৱা দিনাখন ভাইটিয়ে মই গৈছিলোঁ, কিন্তু অহা দিনাখন বৌ মই ভাইটি আহিছোঁ। আমাৰ ঘৰৰ ওচৰৰে বৌ এজনী আহিছে আমাৰ লগত। এয়া আহি চাপৰ মুখ পাই গ'লোহি আমি এতিয়া। চাপৰ মুখৰ পৰা ঘৰলৈ বুলি এয়া টিকেট কাউণ্টাৰত আমি টিকেট কৰিবলৈ আহিলোঁ। এয়া টিকেট লৈ লওঁ তেন্তে।
ৰাতিপুৱাৰ পৰা আহি নিজৰ ঠাই পাই গ'লোঁ। ইয়াত জাধূলি মাধূলি হৈ আহিছোঁ। তেন্তে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ বাই বাই।